যোৱা এটা বছৰত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগত মোৰ হোৱা বিভিন্ন বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমত প্ৰাকৃতিক খেতিক জনপ্ৰিয় কৰি তোলাৰ বাবে পৰামৰ্শ দিছিল। আমি ইতিমধ্যে আমাৰ তথ্যচিত্ৰখনত দেখিছো যে আমাৰ ভূমি আৰু প্ৰকৃতিত ইমান শক্তি লুকাই আছে যে সেই শক্তিৰ যদি আমি ব্যৱহাৰ কৰিবলৈ শিকো তেতিয়াহলে আমাক ইউৰিয়া, ফসফেট, নাইট্ৰজেন আদিৰ কোনো প্ৰয়োজনীয়তা নাথাকে। আমি অসমত বিশেষকৈ আমাৰ চৰকাৰ যেতিয়া আমি আৰম্ভ কৰিছিলোঁ সেই সময়ত আমি এটা কথা জনমানসত কৈছিলোঁ যে বিভিন্ন খাদ্য সামগ্ৰীক অবাধে ব্যৱহাৰ কৰা ফাৰ্টিলাইজাৰৰ বাবে আমাৰ ৰাজ্যখনত কিডনি, হাৰ্ট আদি ৰোগৰ বৃদ্ধি হৈছে আৰু আমি ফাৰ্টিলাইজাৰ জেহাদৰ বিৰুদ্ধে কাম কৰাৰ কথাও আমাৰ নিৰ্বাচনৰ সময়ত আমি উল্লেখ কৰিছিলোঁ। ফাৰ্টিলাইজাৰ আমি ব্যৱহাৰ কৰিব লাগে, কিন্তু অতিৰিক্ত ব্যৱহাৰে আমাক শৰীৰক অকামিলা কৰে, শৰীৰক ৰোগী কৰি তোলে। ফাৰ্টিলাইজাৰৰ যেতিয়া বিকল্প থাকে আৰু সেই বিকল্প যেতিয়া আমাক প্ৰকৃতিয়ে দিয়ে আৰু যাক আমি প্ৰাকৃতিক খেতি বুলি কওঁ, নেচাৰেল ফাৰ্মিং বুলি কওঁ, সি যদি আমাক একেডৰা খেতিতে বেছিকৈ শস্য দিয়ে তেতিয়াহলে মই ভাবো যে প্ৰাকৃতিক খেতিৰ বিকল্প আন একোৱে হ'ব নোৱাৰে। গুজৰাটৰ সন্মানীয় ৰাজ্যপাল আচাৰ্য দেৱব্ৰত ডাঙৰীয়াই আজি যুক্তি আৰু বিজ্ঞানেৰে সৈতে প্ৰতিষ্ঠা কৰিছে যে ফাৰ্টিলাইজাৰতকৈ নেচাৰেল ফাৰ্মিঙত মানুহ নিৰোগী হয়, স্বাস্থ্যৱান হয় আৰু কৃষকসকলৰো বা কৃষকসকলৰো উৎপাদন বৃদ্ধি হয়। মই আশা কৰিম যে আজি আমি সকলোৱে গুজৰাটৰ মহামান্য ৰাজ্যপাল আচাৰ্য দেৱব্ৰত ডাঙৰীয়াৰ সাৰগৰ্ভ বক্তব্য শুনিম আৰু নেচাৰেল ফাৰ্মিং কেনেকৈ আমি কৰিব পাৰোঁ তাৰ বিষয়ে আমি বুজ ল'ম। আমাৰ ৰাজ্যখনত ইতিমধ্যে নেচাৰেল ফাৰ্মিঙৰ পৰম্পৰা আৰম্ভ কৰা হৈছে আৰু কৃষি মন্ত্ৰী অতুল বৰা ডাঙৰীয়াই সেই বিষয়ে আপোনালোকক ব্যাখ্যা দাঙি ধৰিছে। মই পুনৰ এবাৰ আচাৰ্য দেৱব্ৰত ডাঙৰীয়াক অসমলৈ আদৰণি জনাইছোঁ।